এইজন আমাৰ UBC হয় 179 বেটছৰ হয়। গতিকে প্ৰথমতে আপোনালোকে আজি যি আপোনালোকে বহুত কুৱেশ্যন কৰে যে ট্ৰেইনিঙত পঢ়িব পাৰে নে নাই বা এক্সাম দিব পাৰে নে নাই, ট্ৰেইনিঙত বেমাৰ আজাৰ হ'লে তাৰ পৰা ব্যৱস্থা কৰে, এই সকলোবোৰৰ আনচাৰ দিব। মোতকৈ 1 বেটছৰ ছিনিয়ৰ হয়, কিন্তু আমাৰ বন্ধুৰ নিচিনাই থাকোঁ। গতিকে আপুনি আপোনাৰ পৰিচয়টো দিয়কচোন প্ৰথমতে। মোৰ নাম প্ৰসেনজিৎ দাস, মই 179 বেটছৰ। মোৰ ফাৰ্ষ্ট ট্ৰেইনিং হৈছিলে দেৰগাঁও 11 এপিডিএম, তাৰপিছত মোৰ ট্ৰেইনিং হৈছে PTC। দুটা মিলাই মই দেৰগাঁৱতে গৈছোঁ ট্ৰেইনিং, আৰু এতিয়া মই কাৰেণ্ট পষ্টিং নগাঁও। একেলগতে আছোঁ আমি দুজন। এতিয়া আমি এই পেৰিয়ডত আছোঁ। আমাৰ বেকগ্ৰাউণ্ড মিউজিক মানে আৱাজটো ইগন'ৰ কৰিব। হয় হয়, আমাৰ বেকগ্ৰাউণ্ডটো মানে 15 আগষ্টৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যন চলি আছে, এইবাৰ দেখিবলৈ পাইছে। গতিকে আপুনি প্ৰথমতে কওকচোন ট্ৰেইনিঙত পঢ়িব পাৰে নে নাই ৰুমত? অবভিয়াছলি পঢ়িব পাৰে, একো প্ৰব্লেম নাই। যদি আপুনি আপোনাৰ ট্ৰেইনিং পিৰিয়ড যিটো হয় আপোনাৰ, এইটো আপোনাক পুৰা কমপ্লিটলি সেই কৰিব লাগিব। আপুনি তাৰপিছতে যথেষ্ট সময় পায়, এইটো সময়ত মানে আপুনি ক'ব বিচাৰে যে ফিল্ডৰ থকা টাইমখিনি মানে ভালকৈ কৰিব লাগিব। ফিল্ডত থকা টাইমখিনি আপুনি আপোনাৰ পুৰা দিব লাগিব। তাৰপিছতে আপোনাক যথেষ্ট টাইম দিয়ে, ৰেষ্ট টাইম। এইটো টাইমতে আপুনি পঢ়িব পাৰিব। আৰু আপোনাৰ যদি ৰুমমেটবিলাক বা আপোনাৰ বডি বেয়াৰ হয়, মানে আমাৰ ওচৰ পাজৰ যিবিলাক হয় এইবিলাকক আমি বডি বেয়াৰ বুলি কওঁ, যদি এইবিলাক ভাল হয় তেতিয়া আপুনি ধুনীয়াকৈ পঢ়িব পাৰিব, একদম অসুবিধা নহয়, ধুনীয়াকৈ। আচ্ছা, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ ভিউৱাৰ্ছসকলে এক্সাম দিব পাৰে নাই ট্ৰেইনিঙত, লাইক ধৰক BA MA কিছুমান আধৰুৱা হৈ থাকে, পঢ়া চাকৰি পাই যায়, গতিকে তেওঁলোকে এক্সাম দিব পাৰে নাই? আৰু কম্পিটিটিভ এক্সাম লাইক SI APSCৰ এক্সাম দিব পাৰে নে নাই? অবভিয়াছলি দিব পাৰে। SI APSC এইবিলাকতো একদম নিব পাৰিবই, মাষ্ট বি। তাৰপিছতে হ'ল যেনেকৈ MA BA এইবিলাক দিব পাৰে, একো প্ৰব্লেম নাই। এইবিলাকৰ কাৰণে NOC ল'ব লাগিব। যেনেকৈ নন অবজেকশ্যন চাৰ্টিফিকেট, যিটো আমাৰ ৰিজাৰ্ভৰ পৰাই দিয়ে, যে আপুনি তাতে গৈ দিলে, সেইটো দিয়াৰ পিছত আপুনি এক্সামটো দিব পাৰিব। আৰু APSC আৰু সেই SI যিটো এক্সাম হয়, তাৰ কাৰণেও NOC ল'ব লাগে, এইটো দিয়ে, একো প্ৰব্লেম নাই। আৰু যদি আপুনি ধৰক ট্ৰেইনিঙত থাকোঁতে কামাণ্ডাৰ ছাৰৰ পৰা NOC লাগে, বেটেলিয়ন কেম্পৰ পৰা পাৰিব, ট্ৰেইনিঙৰ পৰা একো অসুবিধা নাই। ট্ৰেইনিঙতো পাৰে এইটো। জইনিং কৰাৰ পিছত আৰু সুবিধা, ট্ৰেইনিঙতো সুবিধা, কিন্তু জইনিং কৰাৰ পিছত বেছি সুবিধা। মানে জইনিং মানে কোনটো জইনিঙৰ কথা কৈছে? যিটো আমি ট্ৰেইনিং পাছ কৰি পেলাই। আচ্ছা, ট্ৰেইনিং পাছ কৰাৰ পিছত মানে ট্ৰেইনিঙত থাকি পেলাই এক্সাম দিব পাৰে, সেইটো ভিউৱাৰ্ছে সুধিছে। ট্ৰেইনিঙত থাকি পেলাই আৰামছে দিব পাৰে, আমিও দিছোঁ। কোনো প্ৰব্লেম নাই। মোৰ যিটো BA আছিলে, পলিটিকেল অনাৰ্ছ লৈ পঢ়িছিলোঁ, মই ট্ৰেইনিঙৰ পৰা আহি দুবাৰ 5th ছেমিষ্টাৰ আৰু 6th ছেমিষ্টাৰ। আচ্ছা, আপোনালোকে BA ষ্টুডেণ্ট বিচাৰি আছিলে, পায়ো গ'লোঁ মই BA। আপুনি কি BA এক্সাম দিছিলে ন? মই পলিটিকেল অনাৰ্ছ লৈ পঢ়িছোঁ, তেতিয়া মই আহি কিনে এক্সাম দিছোঁ, দুবাৰ আহি দিছোঁ। আৰু পঢ়াটো তাতেই পঢ়িছোঁ, ট্ৰেইনিঙৰ মাজতে পঢ়িছোঁ, তাতে পঢ়ি মই তাতে আহি এক্সাম দিছিলোঁ। ভাল, ধন্যবাদ। এতিয়া আপোনালোকৰ নেক্সট কুৱেশ্যনটো হ'ল যে আপোনালোকে বেকগ্ৰাউণ্ড হেৰিটো ইগন'ৰ কৰিব ভিউৱাৰ্ছসকলে প্লিজ আজিৰ ভিডিঅ'টোত, যে ট্ৰেইনিঙত বেমাৰ আজাৰ হ'লে মানে ইনষ্টেণ্ট মুভমেণ্টত তেতিয়া কি ব্যৱস্থা লয়? মানে ট্ৰেইনিঙত যদি বেছি বেমাৰ হয়, তেতিয়াহ'লে আমাৰ ইনষ্ট্ৰাক্টৰ গুৰুজী বিলাক আছে বা আমাৰ ছিনিয়ৰ অফিচাৰবিলাকে তেওঁলোকে ৰিপৰ্ট কৰাৰ পিছত তেওঁলোকে যথেষ্ট ৰেষ্ট দিয়ে। তাত মেডিকেল আছে, তাতে পুলিচৰ মেডিকেলত যাব পাৰিব, মেডিকেল দিব। তাৰমানে সেইটো নহয়, ট্ৰেইনিং বেক কৰি নিদিয়ে। এটা টাইম থাকে, সেই টাইমৰ ভিতৰত আমাৰ মানে ৰিকভাৰী হ'ব লাগে। ৰিকভাৰী হৈ যায় বাৰু, একো প্ৰব্লেম নাই, তাতে ইমান হেৰি নকৰে, ৰিকভাৰী ধুনীয়াকৈ হয়। তাৰপিছতে আকৌ আহি আমি ট্ৰেইনিং জইন কৰিব পাৰিম। আল্টিমেটলি মানে বেমাৰ হ'লে কোনো অসুবিধা নাই, একো প্ৰব্লেম মানে লগতে হেৰি পোৱা যায়, ছাৰ্ভিচ পোৱা যায়, ছাৰ্ভিচ লগৰ তাতে কোনো প্ৰব্লেম নাই। এতিয়া যদি জ্বৰ হৈছে, আধা ঘণ্টাৰ ভিতৰত এইটো হেৰি হৈ যাব, মেডিকেলত যাব পাৰিব, আধা ঘণ্টাৰ ভিতৰত এইটো ছল্ভে হৈ যায়, এইটো একো প্ৰব্লেম নাই। মেডিকেল বিষয়ত একো এনেকুৱা প্ৰব্লেম নাই, এইবিলাক চব ব্যৱস্থা আছে, এইটো ধুনীয়া একদম। থাৰ্ড কুৱেশ্যনটো হ'ল ডকুমেণ্টছ। এইটো মানে ইমান কমেণ্টছ আহি আছিলে, গতিকে আজি আপোনালোকে পাই গৈছে ডকুমেণ্টছৰ ওপৰত। গতিকে আপুনি জইনিঙৰ টাইমত কি ডকুমেণ্টছ দিছিলে ৰিজাৰ্ভত, আৰু কিবা নাম ভুল থাকিলে কিবা প্ৰব্লেম হয় জানো? নাই, একো প্ৰব্লেম নাই। 10th পাছৰ চব ডকুমেণ্ট দিব লাগিব, মাৰ্কশ্বিট, চাৰ্টিফিকেট চব দিব লাগিব। 12 পাছৰো চব দিব লাগিব। যদি আপুনি UBত আহিছে তেতিয়াহ'লে দিব লাগিব UB 12 পাছ। আৰু আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে গ্ৰেজুৱেশ্যনৰ চব ডকুমেণ্টছ দিব লাগিব। আৰু আমাৰ টাইমতে আমি PRC দিছোঁ। কেতিয়াবা PRC দিব লাগে, নালাগেও, মানে এইটো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আৰু কেতিয়াবা দিব লাগে, নিদিবও লাগে। এইটো যদি নানে লগতে তেতিয়া আপোনাৰ লগালগ। আৰু যদি PRC নাথাকে তথাপিতো একো প্ৰব্লেম নাই। নাথাকিলে এইটো ৰিজাৰ্ভৰ পৰা ব্যৱস্থা কৰি দিয়ে। যেতিয়া জইনিং কৰিব তেতিয়া আমাৰ ছিনিয়ৰ অফিচাৰবিলাকে নিজে ব্যৱস্থা কৰি দিয়ে, একো চিন্তা নাই। আৰু আপোনাৰ বেংক ডিটেইলছটো লাগিব, আৰু আপোনাৰ নমিনীৰ কাৰণে এজনৰ ডিটেইলছটো লাগিব। আৰু বেংকৰ যদি কিবা প্ৰব্লেম, SBI বেংকটো একদম এইটো একচেপ্ট কৰে, একো প্ৰব্লেম নাই। SBI বেংকৰ লগতে আমাৰ পুলিচে একদম পুৰা জড়িত আছে, এইটো কোনো হেৰি নাই, এইটো ইহঁতৰ পুৰা ছাপোৰ্ট পোৱা যায়। মোৰো একাউণ্টৰ অকণমান প্ৰব্লেম আছে, তেওঁলোকে নিজে কৰাই দিছে, ছিনিয়ৰ অফিচাৰে আমাৰ নিজে কৰাই দিছে। এইটো মানে জইনিঙৰ পিছত নিজে সিহঁতে কৰাই দিছে, কোনো প্ৰব্লেম নাই। আপুনি চাকৰি পোৱাৰ পিছত এইটো তেওঁলোকৰ দায়িত্ব, পুৰাপুৰি দায়িত্ব, ইয়াতে একো চিন্তা কৰিব নালাগে। ডকুমেণ্টছ যি লাগে 10, 12 আৰু গ্ৰেজুৱেশ্যন কিমান চাৰ্টিফিকেটছবিলাক চব লাগিব। নমিনী যোন আছে, নমিনী লাগিব, ডকুমেণ্টছবিলাক লাগিব। আৰু নমিনীটো মা দেউতা ভণ্টি বা ৱাইফ, যাৰ মানে তাৰ ৱাইফৰ দিলেই হ'ল আৰু দিলেই হ'ল, একো প্ৰব্লেম নাই। আৰু বেংক পাছবুকটো ধৰক বেংক পাছবুক মানে মোৰ SBI বেংক আছে, তাৰপিছত চাকৰি পোৱাৰ পিছত
SBI বেংক দিলোঁ তাৰপিছত বেংকত গৈ পেলাই মানে চেলাৰী একাউণ্টলৈ কনভাৰ্ট কৰিলোঁ এইটো কৰা যায় চেলাৰী একাউণ্টত কনভাৰ্ট কৰিলে মানে কি কিবা এটা বছৰত 200 নে 150 টকা এটা কাটে সেইটো নাকাটে তাৰপিছত লোনৰ ক্ষেত্ৰত আপোনাৰ প্ৰফিট হয় মানে কিবা এটা পাৰ্চেণ্ট বহুত পাৰ্চেণ্ট আপুনি ৰেহাই পায় 5% নে 6% বেলেগ চিভিলিয়ানতকৈ আপুনি ৰেহাই পাব থেংক ইউ দেই মই পাইছোঁ থেংক ইউ আচ্ছা আমাৰ ভিউৱাৰ্ছৰ আৰু এটা কুৱেশ্যন আছিলে যে স্পৰ্টছ এইটো মানে মোৰ কমেণ্ট ছেকশ্যনত ভৰ্তি হৈ আছে UB ট্ৰেইনিঙৰ ক্ষেত্ৰত বা AB ট্ৰেইনিঙৰ ক্ষেত্ৰত স্পৰ্টছত কেনেকুৱা চান্স দিয়ে মানে স্পৰ্টছ যোনে কি এক্সেলেঞ্চ থাকে স্পৰ্টছত AB ক্ষেত্ৰত মানে AB বিলাকে ইন জেনেৰেল মানে তেওঁলোকে ট্ৰেইনিং পাছ কৰাৰ পিছতে ডাইৰেক্ট জইন কৰিব পাৰে খেলত মানে স্পৰ্টছৰ কোটা এটা থাকে তাতে খেলিব পাৰে চব খেলতে আছে আমাৰ পুলিচত আৰু UB বিলাক যি হয় যোনে ট্ৰেইনিঙত প্ৰপাৰ ট্ৰেইনিঙত যিটো এক্সিলেঞ্চ কৰিব পাৰে যিবিলাক খেলত একদম দক্ষতা দেখাব পাৰে তেওঁলোকে একদম এইটো নহয় যে একদম অকল এই পিছফালে দেখিছে পেৰেড যিটো কৰে আমাৰ এইটো 15 আগষ্ট 26 জানুৱাৰীত কৰি থাকোঁ অকল এইটোৱে নহয় তেওঁলোকে আকৌ খেলিবও পাৰে আমাৰ ট্ৰেইনিঙৰ মাজে খেল হয় ট্ৰেইনিঙত মানে সব এক্টিভিটিজ হয় তাতে 1 ঘণ্টা আকৌ খেলো দিয়ে আমাৰ গেম পিৰিয়ডো থাকে তাতে যদি কোনোবা খেল ভাল দেখাব পাৰিছে তেতিয়া তেওঁ যেতিয়া ট্ৰেইনিং পাছ কৰিব ট্ৰেইনিঙতে বহুত খেলতে সি জইন কৰিব পাৰে যেতিয়া সি ট্ৰেইনিং পাছ কৰি আহিব থানালৈ তেতিয়া সি আকৌ পুলিচ মিট বুলি কয় পুলিচ মিটো কৰিব পাৰে বহুত খেলতেও যাব পাৰে পুলিচ মিট দেৰগাঁৱত যে হয় তাৰপিছত দেৰগাঁও কাৰণ আপুনিও চাগে লক্ষ্য কৰিছে কি অলপ দিন আগতে এজন APS ছাৰৰ নামটো নলওঁ যিহেতু পাৰ্মিশ্যন লোৱা নাই DGP ছাৰৰ টুইট কৰিছিলে তেওঁ হাৰিয়ানা ক'ৰবাত খেলিব গৈছিলে হয়নে বেডমিণ্টন APS হৈও বেডমিণ্টন খেলিব দিছে গতিকে আপোনালোকে UB ট্ৰেইনিঙত মানে ট্ৰেইনিঙত যদি এক্সেলেঞ্চ দেখাব পাৰে তাৰপিছত জইনিঙৰ পিছতো থানাত থাকিলেও মানে মাতে থানাত অকণমান মেণ্টেলি প্ৰেছাৰ থাকে কিন্তু তাৰপিছতো আপুনি যদি ট্ৰেইনিঙত আপোনাৰ খেল ভাল দেখাব পাৰে তেনেহ'লে আপুনি তাৰপিছত আহি কিনে আপুনি খেলত নাম দি পেলাই আৰামছে খেলিব পাৰিব এইটো একো চিন্তা নাই ট্ৰেইনিঙতো খেলিব পাৰে আমি দেখিছোঁ আমাৰ লগৰ ল'ৰা বহুতে খেলিছে আমি বাৰু খেলত নাম দিয়া নাই মই কাবাডীত নাম দিছিলোঁ পিছত খেলিছোঁ কেইদিন তাৰপিছতে মই খেল বাদ দি এতিয়া মেণ্টেলি প্ৰেছাৰ অকণমান বেছি হ'ল সেইকাৰণে মই কিন্তু সেইটো যদি দুয়োটা মেইনটেইন কৰিব পাৰে আৰামত খেলিব পাৰে একো প্ৰব্লেম নাই মেণ্টেল প্ৰেছাৰ নহয় যিমান আমি ভাবোঁ পুলিচত যে এনেকুৱা ইমান মেণ্টেল প্ৰেছাৰ নহয় বহুত ৰিলিফো পোৱা যায় নাই এইটো ডিচিপ্লিনটো ভালকৈ ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব মেইনটো হয় ডিফেন্সৰ চবতকৈ মেইন কথাটো হ'ল ডিচিপ্লিন মেইনটেইন মানে চব আপোনাৰ মেইনটেইন হৈ যাব ডিচিপ্লিনটো আপোনাৰ মেইনটেইন কৰিবই লাগিব হয় মানে উইদাউট ডিচিপ্লিনত চলিলে চব ফালে মানে ঠেকা খাব গালি খাব ডিচিপ্লিন মেইনটেইন কৰিব লাগিব ডিচিপ্লিনটো আপুনি ঘৰতো স্কুলতো কলেজতো ডিচিপ্লিন যেনেকৈ আপুনি কোনোবা চিনিয়ৰ অফিচাৰ আহিলে গুড মৰ্ণিং জয় হিন্দু দিব তেনেকুৱাই আমাৰ এনেকুৱা চিনিয়ৰ অফিচাৰ আহিলে ৰেচপেক্ট কৰিব লাগিব এনেকুৱাই আৰু আচ্ছা স্কুলত যেনেকৈ আমি শিকিছোঁ তাৰ পৰাই মানে এইবিলাক শিকাই ডিচিপ্লিন ইয়াতে এনেকুৱাই অকণমান চেঞ্জ হয় ৰুলছবিলাক আচ্ছা ট্ৰেইনিঙত পিছত লত কোনোবা ফেইল কৰিলে তাৰ কাৰণে নেক্সট টাইম আকৌ মাতে ন মাতে একো প্ৰব্লেম নাই আৰু আপুনি লত যদি কিবা ফেইল কৰিছে যদি আপোনাক আকৌ ট্ৰেইনিঙত প্ৰেক্টিছ কৰাব আকৌ প্ৰেক্টিছ কৰি আকৌ এক্সাম দিয়াব এইটো কাৰণে চাকৰি যোৱাৰ কোনো নাই চাকৰি যোৱাৰ কোনো হেৰি নাই আপুনি যদি ল ক্লাছ কৰিছে ল ক্লাছত কিবা আপোনাৰ বেয়া হৈছে হয়তো মানুহৰ বেয়া ভাল হ'ব পাৰে কোনো কথা নহয় যদি কিবা বেয়া হৈছে তাৰপিছত আকৌ আপোনাৰ প্ৰেক্টিছ কৰি আকৌ আপুনি সেইটো এক্সাম দিব পাৰে একো প্ৰব্লেম নাই মানে একো ভয় নাই আল্টিমেটলি নাই আমাৰ চিনিয়ৰ অফিচাৰবিলাক বহুত আমাক গাইড কৰে তাৰ কাৰণে একো প্ৰব্লেম আৰু আজিলৈকে ল ক্লাছত কোনো ফেইল হোৱা নাই মই যেতিয়ালৈকে দেখিছোঁ কোনো ফেইল হোৱা যদি এবাৰ ফেইল হয় তাৰপিছত নেক্সট টাইম হয় আকৌ পাছ হৈ যায় মানে পাছ হৈ যায় আমাক চিনিয়ৰবিলাক যিমানকৈ গাইড দিয়ে এই গাইডতে আমি পাছ হৈ আহিমেই বহুত ভাল গাইড দিয়ে বহুত ভালকৈ পঢ়ায় মানে বহুত ভালকৈ পঢ়ায় স্কুলতকৈ আমি যিটো পাইছোঁ স্কুলৰ নিচিনাই পাইছোঁ পুৰা স্কুলৰ নিচিনাই মই ভিডিঅ'ত কৈ থাকোঁ লাইক স্কুল LP স্কুলৰ নিচিনা পুৰা LP স্কুল হাই স্কুল ME স্কুল যেনেকৈ আপোনাক পানিছমেণ্ট দিব সৰু বাচ্চাবিলাকক ছাৰহঁতে শিকাই থাকে তেনেকুৱা শিকায় একো প্ৰব্লেম নাই তাতে ভুল কৰিলে পানিছমেণ্টো দিব কাণত ধৰাব একো টেনশ্যন নাই এক্সাম লৈ একো টেনশ্যন কৰিব নালাগে বাৰু ঠিক আছে আজি ভিডিঅ'টোত আপোনালোকে বেকগ্ৰাউণ্ডটো অলপ ইগন'ৰ কৰিব বেকগ্ৰাউণ্ড মানে মিউজিককেইটা আৰু তেখেতক ধন্যবাদ দিব প্ৰসেনজিৎ দাস আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হাইলাকান্দি আচ্ছা হাইলাকান্দিৰ পৰা কোনোবাই যদি চাই আছে প্লিজ এটা কমেণ্ট কৰিব আৰু তেওঁক আপোনালোকে ধন্যবাদ দিব মোক ধন্যবাদ নিদিব আজিৰ ভিডিঅ'টোত আমাৰ প্ৰসেনজিৎ দাস তেখেতক ধন্যবাদ দিব থেংক ইউ